দুলিয়াজানত প্ৰায় 4টামান দাবীৰ ওপৰত 10টামান সংগঠনে লোৱা 12 ঘণ্টীয়া দুলিয়াজান বন্ধ কাৰ্যসূচী। দুলিয়াজানত প্ৰায় 4টামান দাবীৰ ওপৰত 10টামান সংগঠনে লোৱা 12 ঘণ্টীয়া দুলিয়াজান বন্ধ কাৰ্যসূচী। আমি বহি নিদিওঁ, আমি আৰু অলপ আগবাঢ়িম, বহুত আছে, গোটেই অসমৰ অসমীয়া আছে, গোটেই অসমীয়া আন্দোলনত আমাক যোগদান কৰিছে। আজি বহুত অসমীয়া আমাৰ লগত যোগদান কৰিছে। আমি এই আন্দোলন কৰি যাম। গতিকে যেতিয়ালৈকে কোনো চাহিদা গ্ৰেপ্তাৰ নকৰে তেতিয়ালৈকে আমি আন্দোলন চলাই যাম। যদি হেৰি হয় নহয় 48 ঘণ্টালৈকে আমি আটক কৰিলে আমি শান্ত নহওঁ। আমাক 10 গৰাকী আটক কৰিব, 1000 গৰাকী ওলাই আহিব আমাৰ অসমীয়া। গতিকে আমি ভয় নকৰোঁ, আজি আন্দোলন কৰিবলৈ আহিছোঁ, কৰি যাম। আমাৰ যেতিয়ালৈকে কোনো চাহিদা গ্ৰেপ্তাৰ নকৰে তেতিয়ালৈকে আৰক্ষী বিষয়া আছে, আৰক্ষীসকলে প্ৰতিবাদকাৰী আটক কৰিছে। ধৰিবই লাগিব, যিহেতু আমাক অসমীয়াক আমাৰ অসমখনক তেওঁ বহুত নেগলেক্ট কৰিছে। গতিকে আমাৰ অসমীয়াক ঠগৰামি কৰিছে, দালাল কৰিছে, ফ্ৰীকে খোৱা বুলি কৈছে। গতিকে আমি এইটো মানি কেতিয়াও নলওঁ। আমি তেওঁক আটক নকৰালৈকে আমি যুঁজি যাম, ওলাই আহিছোঁ। পৰিৱেশ দেখুৱাইছোঁ।